এইবাৰ দুখন হ'ল ইয়াত যোৱাবাৰ 5খনমান হৈছিলে বঙাইগাঁও ওচৰৰ চ' ভাল লাগিছে আহি আৰু বিহু শেষ হৈছে আৰু লাহেকৈ আৰু ভাগৰ লাগিছে চ' বেলেগ কামো আছে বেলেগ কামত এটা সোমাম এতিয়া আৰু 20 তাৰিখৰ পিছত 20 তাৰিখে চাগে আমাৰ বিহু বুলি ক'লে লাষ্ট হ'ব কেলকাতাত হ'ব এইবাৰ ডাঙৰকৈ পাতিছে তাত আমাৰ অসমবাসীয়ে চ' কেলকাতাত যাম ভাল লাগিব 21 তাৰিখে ঘূৰি আহিম আহি আৰু পৰিকল্পনা আছে চিনেমাৰ কাম আছে কিবা কিবি আছে আকৌ জুনত ক'ৰবাত যোৱাৰ কথা আছে মানে নেক্সট চিনেমাৰ কাৰণে লোকেশ্যন চাব যোৱাৰ কথা আছে বেলেগ বেলেগ জেগাত ক'ৰবাত সেইধৰণে বিহুটো শেষ হওক তাৰপিছত প্লেন কৰিম গানৰ কাম আছে নতুন ষ্টুডিঅ' বনাইছোঁ ষ্টুডিঅ'ৰ কামো বাকী আছে ষ্টুডিঅ'ৰ ভিতৰৰ কাম হৈ গ'ল কিন্তু বাহিৰৰ কামবিলাক বাকী আছে গেৰেজ চেজ বনাব আছে সেইবোৰত লাগিম গৈ বৰ্তমানত যিখন চৰকাৰ আছে 2 বছৰ সম্পূৰ্ণ কৰিলে 10ৰ ভিতৰত কিমান দিব আপুনি যদি মূল্যায়ন কৰে সেইটো এতিয়া মই কেনেকৈ ক'ম সেইটো ৰাইজে ক'ব লাগিব আৰু কাম হৈছে বাৰু বহুত কাম হোৱা দেখিছোঁ ৰাস্তা ঘাট পদূলি গোটেই চবে বনাইছে ধুনীয়াকৈ বিভিন্ন আঁচনি আহিছে কিবা কিবি কৰি থকচোন আৰু বাকী আৰু 3টা বছৰ আছে আৰু এনেও টাইম লাগে অকণমান এবছৰতে কৰিব নোৱাৰে চব কথা প্লেনিং হ'লে টাইম লাগে চ' আমি ৰুম ভাল কাম হ'ব বুলি আশা কৰিছোঁ আৰু নতুন জেনেৰেশ্যনক বুষ্ট আপ কৰা হৈছে বিভিন্ন ধৰণে চ' সেইটো এটা ভাল কথা আৰক্ষীৰ বহুত নতুন নতুন ষ্ট্ৰেটেজিজ দেখিছোঁ গোটেই অসমত সেইটো এটা ভাল কথা পাৰ্থ দাহঁত আছে চব জি পি সিং চাব আছে চ' ভাল কাম হ'ব আশা কৰিছোঁ লোকসভা নিৰ্বাচন আহি আছে কাক লৈ পেলাই কিবা ক'ব নেকি আপুনি কাৰ বস্তুটো কাৰ বিৰোধিতাটো সদায় আছে সদায় থাকিব মোৰ সেইটো বেলেগ কথা এতিয়া লোকসভা নিৰ্বাচন হওক তাৰপিছত যদি কাৰ ইমপ্লিমেণ্ট কৰিব বিচাৰে তেতিয়া আমি প্ৰটেষ্ট কৰিম আমি কিন্তু আগৰ নিচিনা নহয় আমি বেলেগ ধৰণে কৰিম প্ৰটেষ্ট কৰিলে